বহুত দিনৰ অন্তত অৱশেষত বৰষাৰাণী বিষয়া তেওঁৰ কন্যা পৰী আদিতিৰ ফেচ ৰিভিউ কৰিলে ফাইনেলি। হয় বন্ধু বান্ধৱীসকল, বহুদিনৰ অপেক্ষাত থকা অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ কন্যা পৰীজনীক চাবলৈ বহু অপেক্ষাৰে বাট চাই আছিল আপোনালোকে। কিন্তু আজি ফাইনেলি তেওঁৰ মৰমৰ কন্যা পৰীজনীক ফেচ ৰিভিউ কৰি দিলে। সেয়েহে আপোনালোকক আমাৰ চেনেলৰ তৰফৰ পৰা তেওঁৰ কন্যা পৰীজনীৰ ফটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গতিকে বন্ধু বান্ধৱীসকল, পোনপ্ৰথমবাৰৰ বাবে যদি আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ একেবাৰেই নাপাহৰিব। বন্ধু বান্ধৱীসকল, পৰৱৰ্তী ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকক ৰিকুৱেষ্ট কৰোঁ, আপোনালোকে অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ অভিনয় চাই কেনেকুৱা পায় আৰু তেওঁৰ অভিনয় চাই কাৰ কাৰ ভাল লাগে, প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ একেবাৰেই নাপাহৰিব। বন্ধু বান্ধৱীসকল, অভিনেত্ৰী বৰষাৰাণী বিষয়া তেওঁৰ মাতৃত্ব হোৱাৰ পৰা তেওঁৰ কন্যা পৰীজনীৰ ফটো ছ'চিয়েল মিডিয়াত সামাজিক মাধ্যমত দিয়া নাছিল। গতিকে সকলোৱে অধীৰ অপেক্ষা বাট চাই আছিল তেওঁৰ কন্যা পৰীজনীক চাবলৈ। গতিকে বন্ধু বান্ধৱীসকল, আমাৰ চেনেলৰ তৰফৰ পৰা তেওঁৰ কন্যা পৰী আদিতিক আজি ফাইনেলি তেওঁৰ ফেচ ৰিভিউ কৰিলে তেওঁৰ ছ'চিয়েল মিডিয়াৰ যোগেৰে। তেওঁৰ ফেচবুক পেজ আৰু ইনষ্টাগ্ৰামৰ পেজেৰে তেওঁ দেখুৱাইছে। গতিকে আমিও আমাৰ চেনেলৰ তৰফৰ পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাই আছে অভিনেত্ৰী বৰষাৰাণীৰ কণমানি পৰীজনী। গতিকে বন্ধু বান্ধৱীসকল, অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিল, প্লিজ এটা লাইক কৰি দিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। গতিকে পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাইছোঁ। আজিলৈ ধন্যবাদ।